Hi, hello guys, welcome to my YouTube channel Living or Nasa. ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এই বাগানত আহি কিনে এটা ভিডিঅ' বনাই ল'লো। এতিয়া আমি বাগানৰ ৰাস্তা দি আহিলোঁ। তো বেলেগ এটা কাম আছে আমাৰ এখন লাইনত, সেই লাইনত সোমাই কিনে গৈ আছোঁ। তো গাইজ বৰ্তমান এতিয়া মই পাই গ'লোহি এখন লাইন। তো লাইনৰ ভিতৰেদি গৈ আছোঁ, মানুহজনক লগ কৰিব লাগে, সেইটো কাৰণে গৈ আছোঁ। বৰা আৰু মই দুজনে এইফালে এইখন লাইন কিমান ধুনীয়া চাফ চিকুণ কৰি উঠিছে চাওক, ৰাস্তাবিলাক, ৰাস্তা পদূলিবিলাক, ঘৰবিলাকো কিমান ধুনীয়া ধুনীয়া বনাই দিলে আজিকালি বাগান কোৱাৰ্টাৰ লাইনবিলাক। তো গাইজ আমি ঘৰটো পাৰ হৈ আহিলোঁ। এই টুকুৰিটো দেখিছে নহয়, টুকুৰিটো আগত এই টোপাটো মানে হাৰিয়া জান্দি লগাই থোৱা আছে। পাৰ হৈ আহিলোঁ, এতিয়া গৈ আছোঁ। সেই হাঁহখিনি চৰি আছে এইখিনিতে ঘৰটো, সেই হাঁহখিনি চৰি আছে। এইটো হৈছে হাৰিয়া জান্দি, জান্দি লগাই আগতে মানে লাঠি এডাল লগাই কিনে পলিথিন দি থৈছিলে, আজিকালি পলিথিনটো নিদিয়ে তেনেকুৱাকৈ, জান্দি লগাই থৈ দিয়ে। আমি এতিয়া পালোহি বৰ্তমান ঘৰটো, আৰু এই আহিছে ঘৰটো। ৰখিবলগীয়া হৈ গৈছে ন পুৰা, মানে ইয়াত আমি ৰখিবলগীয়া হৈ গৈছে। কাৰণ কি হ'ল, মানুহজন ঘৰত নাই, এইটোৱে ঘৰটো, গাঁৱত গ'ল বুলি কিনে কৈছে। তো গাঁৱৰ পৰা আহি লওক, মানে ফোন কৰিছে, দাদাজনে ফোন কৰিছে, এতিয়া ফোন কৰি কিনে কথা বতৰা পাতিছে। গাঁৱৰ ঘৰটো দেখা নাই, আমি যদি যাবলগীয়া হয় গাঁৱৰ ঘৰলৈ গুচি যাম, মানে তাক লগ কৰিবৰ কাৰণে। যদি আহে ইয়াতে ৰখি দিম, যদি যাবলগীয়া হয় তেতিয়া যাম। ফোনত কথাটো পাতি লৈছে, কথা বতৰা পতাৰ পিছত হ'ব, যি হ'ব দেখা যাব ন পৰা। তো গাইজ বৰ্তমান আমি এতিয়া তাৰ পৰা ওলাই আহিলোঁ, লাইনখনৰ পৰা ওলাই আহিলোঁ। মানুহজন আছে বেলেগ এটা দোকানত, বেলেগ এটা জেগাত আছে, মানে বেলেগ এটা দোকানত আছে। এতিয়া তালৈ গৈ আছোঁ আমি দুজনে। বতৰটো ৰাতিপুৱা টাইমত আজি বহুত বৰষুণেই দিছিলে, কালি ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ আৰু বৰ্তমান এতিয়া ৰ'দ দিছে, ৰ'দ। তো সেইটো কাৰণে বাইকতে আহি গ'লোঁ বিনা হেলমেটত। তো হেল্ল' গাইজ, চাওক না একদম কিমান ধুনীয়া লাগিছে মোৰ পিছফালৰ বেকগ্ৰাউণ্ডটো, আৰু দুয়ো কাষে মানে বাগান, আৰু মাজতে এটা পকী ৰাস্তা মাজেদি আমি গৈ আছোঁ। কিমান এটা সুন্দৰ পৰিৱেশ। সেই মাকুম বেটেলিয়ান পাৰ হৈ আহি কিনে এইটো হৈছে আপোনাৰ ডিগবৈ ৰাস্তা, ডিগবৈ ৰোড। এইটো ছাইডত ডিগবৈ, এইটো ছাইডত মাকুম, তিনিচুকীয়া যাব পাৰে। আমি আহি পালোহি ইয়াত। এইটো হৈছে এইটো ছাইডত আপোনাৰ মাকুম যাব পাৰিব, এইটো ছাইডত ডিগবৈ, মাৰ্ঘেৰিটা, লিডু, জাগুন চব যাব পাৰিব এইটো ৰাস্তাত। আমি বৰ্তমান এতিয়া ৰাস্তাতে ৰখি আছোঁ। আহিব এতিয়া লগৰ কেইজনমান আহি আছে মাকুম দিশৰ পৰা, সিহঁতৰ কাৰণে অকণমান দেৰি ৰখি আছোঁ, বৰা আৰু মই দুটাই। এটা আহি পালেহি এতিয়া, ৰখাই আমনি লগাই দিলি পুৰা। কিমান পিক আপত আহিছ, কিমান স্পীডত? 80। लाइसेंस दिखाओ। सर घर में होने से नहीं होगा ना, हेलमेट भी नहीं है, पैंट जूता भी नहीं है, कुछ भी नहीं है। हाँ, चश्मा गिर गया, टूट गया क्या? चश्मा तो टूट गया हमारा। आई ला लोकसान है, 12.5 लाख टका। विजयन भाई पूरा सूट बूट लगाए गए। ये ठीक है। वाह, ये ठीक है। हाँ वाह, जूता चाবা, পেণ্ট চাবা, চাৰ্ট চাবা, মোচন চোৱা, ভাল লাগিছে। তো বহুত দেৰি ৰখাই দিলে সিহঁতি, ৰখি আমনি লাগি গ'ল। তো গাইজ নাই, নহ'ব আৰু যোৱা এতিয়া। আৰু বৰ্তমান এতিয়া আমি আকৌ ঘূৰি যাব লাগিব। তো হেল্ল' গাইজ, এতিয়া আমি গোপনীৰ যোৱাটো নহ'ব, আমি বৰ্তমান আকৌ ঘূৰি যাব লাগিব মাকুমলৈ। মানে যোনজন মানুহৰ ঘৰত মানে যাম বুলি ভাবিছিলোঁ, যোনজন মানুহক লগ কৰিম বুলি ভাবিছিলোঁ, সেই মানুহজন 3টা বজাত সময় দিছে, 3টা বজাত আহি পাব। কাৰণ কি হ'ল, আমাৰ বহুত দেৰি হৈ যাব। তো বস্তুটো চাই লওঁ। হেল্ল', তো বস্তু এটা চাবৰ কাৰণে আহিছিলোঁ। ক'ত আছে এইটো মাকুমত আছে, এইটো চালোঁ, এইটো মোৰ আগতে আছে। হ'ব 3টা বজাত ঘৰলৈ আহিব, তেতিয়া মাতিছিলে, কিন্তু আমি 3টা বজাত যাব নোৱাৰিম। আৰু এতিয়া আমি ঘূৰি যাম মাকুমত। ফাইনেলি আমি আহি পাই গ'লো বেটলেণ্ড। এতিয়া পামগৈ মাকুম লাহেকৈ, আৰু বেছি দিন নাই, আৰু বেটলেণ্ড পৰা বেছি দূৰ নহয় মাকুম। এতিয়া মাকুম পামগৈ, দুজনে গৈ আছোঁ ফাটা ফাটি। বতৰটো বহুত মজা কৰিছে আজি, একদম মানে টিপটপ পাওঁ, মন একদম ফুল হৈ গৈছে। এতিয়া বৰ্তমান আহি গ'লোঁ এতিয়া আমি চেলুনত। এয়া আমাৰ পাৰ্টনাৰ হয়, পাৰ্টনাৰ। তো পাৰ্টনাৰ আছে, সপ্তাহত 2-3 বাৰ চুলি কাটো, নহয় নাই কাটো নাই, 2-3 বাৰ চুলি কাটো। আৰু এতিয়া চুলিটো অলপ লাম্বা হৈ গ'ল চাইডটো, আৰু এইটো আকৌ কাটিং মাৰি এতিয়া চুলিখিনি কাটিম, কাটি আছোঁ। চাই থাকক অলপ মোচন। মই মানে প্ৰায় এই বন্ধুজনৰ লগতে চুলি কাটো, নহ'লে মানে শচীন নহ'লে মানে এই দুজনকে পঠোৱাওঁ, ইয়াত দুজনে মোক ধুনীয়াকৈ চুলি কাটি দিয়ে। अभी 0 बा, अभी 0 लगा रहा है, 1 नंबर लगा दिया। এতিয়া 0 লগাইছে নেকি? जैसा चुनी होता है वैसे कटिंग करने होता है। ये चुनी में बहुत टाइम लगता है। এজনে কেইটকা দিয়ে? নৰ্মেল কাটিং মাৰিব আহে দিয়ে আপোনাক কিমান লয়? 50 লয় ন? এইটো মোৰ কাটিংটো 150 হয়। একচুৱেলি নৰ্মেল কাটিংটো আপোনাৰ মানে যেনেকৈ চুলি কাটে নৰ্মেল 50 টকা, 100 টকীয়া কাটিং আছে। এতিয়া মই যোনটো কাটিং মাৰি আছোঁ এইটো 150 টকা কাটিং হয়। ইয়াত মানে বহুত টাইম লাগি যায়।
এই চুলিটো কাটিবৰ কাৰণে বহুত টাইম লাগি যায়, মিলাওঁতে বহুত টাইম লাগি যায়, সেইটো কাৰণে মানে এইটো 150 টকা লয় ন? আৰু দাড়ি মুচ কাটিলে 350 পৰিব, তাত মানে ক্ৰীম চিম লগাই দিয়ে, ফেচ ৱাছ কৰি দিব সিহঁতি, 350 টকা পৰে ইয়াত। এতিয়া কি লগালে? पाउडर लगा कर झाड़ लिया इसको हाँ चूली को, अब इसको फिनिशिंग में लगा। পাউডাৰ লগাইছে। ডিব্ৰুগড় যোনখন নেকি ভাল এটা হেৰি থাকে, চেলুন থাকে, তাত যিটো নেকি ইউজ কৰে, ইয়াতো নৰ্মেলি এইটোৱে ইউজ, আৰু এইটো পাউডাৰ লগোৱাৰ পিছত এইটো মাৰি কিনে ধুনীয়াকৈ চিলাব লাগে। তো আপোনালোকে বেলেগত দূৰত গৈ লাভ নাই, আহিব ইয়াৰ ওচৰতে, ধুনীয়াকৈ সকলোখিনি সুবিধা আছে ইয়াত। তো হেল্ল', এতিয়া লুকটো কেনেকুৱা দেখিছে আপোনালোকে? লুকটো আপুনিতো অকণমান জাবৰা টাইপৰ আছিলোঁ, বেকগ্ৰাউণ্ডটো চাই লওক, মই বেকগ্ৰাউণ্ডটো কেমেৰাতে দেখাই আছোঁ, এইটো বেকগ্ৰাউণ্ডটো, তো বেকগ্ৰাউণ্ডটো কেমেৰাতে দেখাই আছোঁ, মোৰ বেকগ্ৰাউণ্ড চাইডটো বেকটো। আৰু এতিয়া চুলি কাটি মেলি ৰেডি হৈ গ'লোঁ, আৰু এতিয়া সন্ধিয়া হৈ আহিলে, আৰু মই চাৰ্ট পিন্ধা নাই, গোটেইখিনি মানে চুলি লাগি আছিলে, চুলি সেইখিনি পাউডাৰ চাউডাৰ মাৰি কিনে কাটি মেলি একদম ক্লিয়াৰ কৰি দিলোঁ। ক্লিয়াৰ কৰাৰ পিছত লগে বন্ধুজনে কাটি আছে চুলি, এয়া চুলি কাটিং মাৰি আছে বন্ধুজনে, আৰু হৈ গ'ল চুলি কটা মেলি। হয়, মোৰ কাটিংটো কেনেকুৱা লাগিছে অলপমান কমেণ্ট কৰি কিনে জনাব। তো হেল্ল' গাইছ, এতিয়া একদম চোলা পিন্ধি মেলি ৰেডি, আৰু এতিয়া ওলাই গ'লোঁ, এতিয়া হৈ গৈছে, এতিয়া আমি ওলাই যাওঁ, চাৰ্ট পিন্ধি ল'লোঁ, চুলি কাটিং মাৰি আহিলোঁ, এতিয়া যাওঁ ব্লগ।